এই আপোনালোকে চাইছে এইটো সেই ব্ৰহ্মপুত্ৰ বালুচৰৰ এই টিচি খেতি চাওক টিচি কৰিছে সিমান এটা ভাল নহ'লেও গোটেই বেয়াও হোৱা নাই কাৰণ মানুহে জানে লাগি থাকিলে মাগি খাব নালাগে বুলি এটা মানে ফকৰা যোজনাও আছে এই লাগি থাকিলে যে মাগি খাব নালাগে মানে এখেতসকলে যদি একেবাৰে মানে খেতি নকৰিলেহেঁতেন তেতিয়াহ'লেতো একোৱে নাপালেহেঁতেন গতিকে কৰিছে যি হওক ভাল হওক বেয়া হওক ব্ৰহ্মপুত্ৰৰ চাপৰিত কৰাটো ইমান সহজ নহয় লগতে মোৰ সহযোগী ভাইটিজনক দেখুৱাবৰ কাৰণে মই হেৰি কৰিছোঁ আহ্বান জনাইছোঁ যে এই চাওক ব্ৰহ্মপুত্ৰৰ চাপৰিত ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত আমাৰ এই মিয়া অসমীয়া মাইসকলে দুজনী মাই আছে আপোনালোকে চাওক এই দুজনী মায়ে মচুৰ দালি তুলি আছে মায়ে ভালে আছে ন আপোনালোকে ভালে আছে মাইজনী ভালে আছে ন কি কি তুলি আছে মুচুৰি কলৈ তুলি আছে এ বঢ়িয়া খেতি আপোনালোকৰে কিমান বিঘা ইয়াতে আছে কিবা এটা আইডিয়া কিমান মান কৰিছে 10 বিঘামান কৰিছে এই বঢ়িয়া এই মানে এই মচুৰ দালি আপোনালোকৰ খেতি যিমান উঠিব আপোনালোকে তাৰ গোটেই খোৱাত নালাগে বজাৰত বিক্ৰী কৰিব আজি মচুৰ দালি বজাৰত কিমান টকাকে আছে জানেনে আরে তো 100 টাকা কেজি কেজি শুনি এখন এটার হয় এটা সব মাইজনী জানে যে শুনিছে বজাৰত 100 টকা কিলো মচুৰ দালি তো এখেতসকলে আসলতে বজাৰত কি দাম হেতু একজেক্ট নাজানিব পাৰে কিয় জানে এখেতসকলে অসমীয়া মিয়া মানুহ অসমীয়া মিয়া মানুহ এখেতসকলে কৰ্মত বিশ্বাসী কৰ্মই ধৰ্ম যেনেকুৱা কথা এখেতসকলে কৰ্মত বিশ্বাসী বজাৰত যি দাম আছে আছে ক'বলগীয়া নাই আমি উৎপাদন কৰি সেই উৎপাদিত দালিহে খাম আমি নিজে খেতি কৰি সেই খেতিৰ দালিহে খাওঁ খাই কেনে তাৰে পৰা আৰু কিছুমান দালি আমাৰ যিটো বছৰত যিমান দালি লাগে সেই দালি আনুমানিক এটা ৰাখি অৱশিষ্ট অংশটো আমি বজাৰত বিক্ৰী কৰি দিওঁ হয়নে মাইজনী অৱশিষ্ট আমাক যিখিনি লাগে সেইখিনি ৰাখি বেছি হোৱাখিনিহে বিক্ৰী কৰোঁ বজাৰত আজি কিমান দাম আছে সেইটো জানে নেকি আপুনি মচুৰ দালি কলৈ বোলে 3000 টাকা মন হয় হয় এই মচুৰ কলৈ মচুৰি কলৈ মানে 3000 টকা মন মানে 40 কেজিৰ দাম 3000 টকা আচ্ছা ইয়াতে আপোনালোকে কিমান বেছি নাই অন্তৰি মলি নাই খালি তুলতাছি তুলাই নাই মানে এতিয়ালৈকে বন্ধুসকল আপোনালোকে মিয়া ভাষা বুজিছে না নাই আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ এখেতসকলে এই 10 বিঘা খেতি কৰিছে মচুৰ দালিৰ এই মচুৰ দালি কেৱল তুলিহে আছে এতিয়াও এইবিলাক মাৰা নাই গতিকে কিমান হ'ব কিমান নহ'ব এখেতসকলে আজি পৰ্যন্ত যেহেতু মাৰা নাই গতিকে বিক্ৰীৰ প্ৰশ্নই নাহে কিন্তু বিক্ৰী যে কৰিব অৱশিষ্ট বেছি হোৱাখিনিতো আপোনালোকে নিশ্চয় বিক্ৰী কৰিব মানে সেই বিক্ৰীৰ টকাৰ পৰা মানে হেৰিও অসম চৰকাৰেতো ৰয়েলটিও পাব টেক্সও পাব আপোনালোকেও খাব চৰকাৰেও টেক্স দিব হয়নে নাই আৰু মাইজনী আপোনালোকৰ ল'ৰা ছোৱালীটো পঢ়াই আছে আপোনালোকে এইটো কিন্তু বহুত ভাল কাম কৰিছে ল'ৰা ছোৱালীক পঢ়াব আপুনি মই খেতি কৰিছোঁ শিক্ষা অৰ্জন কৰিব পাৰিছোঁ নে নাই সেইটো পিছৰ কথা কিন্তু আমি খেতি কৰি আমাৰ নিজৰ ল'ৰা ছোৱালী পঢ়াই আছোঁ হয়নে মাইজনী আচ্ছা মাইজনী আপুনি অসমৰ এই যে আমি যে মামা বুলি কওঁ মুখ্যমন্ত্ৰী তেখেতক কিবা এটা ক'ব নেকি যে আমি খেতিয়কবিলাকক অলপ চাব লাগে বুলি ক'বনে খেতিয়কবিলাক চাবৰ আপো কি এই হিমন্ত মামা নাকেৰা হয় হয় হিমন্ত মামা তেখেতে মানে এই যে আপোনালোকে খেতি কৰিছে এগ্ৰিকালচাৰ যিটো ডিপাৰ্টমেণ্ট আছে কৃষি বিভাগৰ পৰা কিবা বীজ পাইছিল নে নাই পাইছাল আঙ্গো তেডাই দিছাল কি দিছাল হৈছে দিছাল ও মানে সৰিহ দিছিলে কেইটামান 4 কিলো সৰিহ দিছিলে কৃষি বিভাগৰ পৰা আৰু এই মচুৰ দালি খেতি কৰাতে একো সুবিধা নাই দিয়া নাই না মচুৰি কিনে আনছে কি নাই না বজাৰৰ পৰা কিনি আনি বৈছিলে এতিয়া মানে অসমৰ মানুহক অসমৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে অসম চৰকাৰক মাইজনী আপুনি কিবা আহ্বান জনাব নেকি যে দুখীয়া খেতিয়কসকলক অলপ নজৰ দিব লাগে বুলি আমাৰ দুখীয়া আমি দুখীয়াই